হাই বন্ধুসকল, অতি সুন্দৰ খবৰ। পানী যোগান আঁচনিত শীঘ্ৰে ২৬,০০০ নিযুক্তি দিয়া হ'ব। অহৰ্তা কি লাগিব এপ্লাই কৰিবলৈ আৰু ৩ বছৰলৈকে কেনেদৰে দৰমহা দিব, সকলোবোৰ চাই থাকিব। শেষলৈকে ভিডিঅ'টোত গম পাব কেনেকৈ নিযুক্তি দিব। অসমৰ মন্ত্ৰীজনে কোৱা কথাখিনি মই নিউজটো আপোনালোকক দেখাই দিছোঁ, ভালকৈ শুনি লওক। অসমত যেতিয়া জল জীৱন আঁচনি সম্পূৰ্ণ হৈ উঠিব, প্ৰায় ২৫-২৬ হাজাৰ এই জলমিত্ৰ থাকিব। প্ৰতিটো আঁচনিৰ কাৰণে এজনকৈ, আৰু যিবিলাক ডাঙৰ আঁচনি য'ত ৰিভাৰ চ'ৰ্চ আছে তাত হয়তো ২-৩জনো থাকিব। তেনেকৈ এই জলমিত্ৰসকলৰ জৰিয়তে আমি এই আঁচনিসমূহ ছাকচেছফুল কৰিব হ'ল। তেওঁলোকে এই প্ৰশিক্ষণ লোৱাৰ পিছত এটা পৰীক্ষা দিব লাগিব। পৰীক্ষাত উত্তীৰ্ণ হ'লে তাৰ পিছতে আমি এই মাহৰ শেষৰ ফালে প্ৰথমটো বেটছৰ জলমিত্ৰসকলৰ এংগেজমেণ্ট লেটাৰ আমি গুৱাহাটীত চেৰেমনিয়েলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত দিম। আৰু তেওঁলোকে এই এংগেজমেণ্ট লেটাৰ পোৱাৰ লগে লগে আৰু ট্ৰেইনিং কমপ্লিট কৰাৰ লগে লগে তেওঁলোকে ৬,৫০০ টকাকৈ মাননি পাই থাকিব। ৩ বছৰ চৰকাৰে এই মাননিটো দি থাকিব আৰু ৩ বছৰৰ ভিতৰত এই আঁচনিটো ছেল্ফ ছাষ্টেইন মোডলৈকে নিব লাগিব। আৰু তেওঁলোকে যাতে ৰাইজৰ পৰা পিছলৈকে যি মাননি ল'ব লাগে সেইখিনি লৈ তেওঁলোকে যাতে নিজৰ আয়ৰ লগতে আঁচনিটো সফলভাৱে চলাব পাৰে, তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব লাগে। আজি অসমৰ 10খন ITIত 40জনীয়াকৈ 400জনীয়া এটা বেটছৰ আজিৰ পৰা আৰম্ভ হ'ল আৰু ইয়াৰ পিছত কণ্টিনিউ এই ট্ৰেইনিংটো চলি থাকিব। এই গোটেই বেটছ বাই বেটছ আমি ট্ৰেইনিং দিম আৰু ট্ৰেইনিঙৰ পিছতে তেওঁলোকে এংগেজমেণ্ট লেটাৰ পাই কাম আৰম্ভ কৰিব। তাৰ লগে লগে তেওঁলোকে 2 বছৰৰ মূৰে মূৰে ৰিপ্লেচিং যে যিসকল আগৰ পৰা আছিল তেওঁলোকৰ ক্ষেত্ৰত কোৱালিফিকেশ্যনটো আমি বহুত বেছি গুৰুত্ব দিয়া নাই। তেওঁলোকৰ কোৱালিফিকেশ্যনৰ আমি এক্সামশ্যন বা তেওঁলোকক ৰেহাইৰ সুবিধা দিম। কিন্তু নতুন যিবিলাক জলমিত্ৰ হ'ব তেওঁলোক হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব। নতুন জলমিত্ৰসকলক আমি গোটেই অসমত গোটেই আঁচনিখিনি হোৱাৰ লগে লগে প্ৰায় ২৬,০০০ মানুহৰ আমাৰ প্ৰয়োজন আছে আৰু তাতকৈ বেছিও হ'ব পাৰে। এতিয়ালৈকে আঁচনি কিমান হ'ব আমি সঠিকভাৱে কোৱা টান, কাৰণ আমাৰ লক্ষ্য ৰাখিছোঁ যে মোটামুটি ২৬,০০০ আঁচনিৰে জৰিয়তে গোটেই অসমৰ প্ৰায় ৬৩ লাখ মানে পৰিয়াললৈকে আমি পানী যোগান আঁচনি আমাৰ ২০২৪। গতিকে বন্ধুসকল গম পালেই, পানী যোগান আঁচনিৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ লাগিব আৰু ইয়াৰ যেতিয়া নটিফিকেশ্যন ওলাব অৰ্থাৎ এডভাৰটাইজমেণ্ট প্ৰকাশ পাব, মই আপোনালোকক শীঘ্ৰে জনাই দিম। আৰু তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভাল লাগিলে লাইক এটা কৰি দিব।